মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। আমি জানো যে পোহৰ ৰশ্মি যেতিয়া কোনো মাধ্যমৰ পৰা ঘনত্বৰ পাৰ্থক্য থকা অন্য এটা মাধ্যমলৈ গতি কৰে, তেতিয়া দুই মাধ্যমৰ সীমাত সেই পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে, পোহৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গ'লে মাধ্যম দুটাৰ সীমাত তাৰ দিশ সলনি হয়। এতিয়া আমি প্ৰথম উদাহৰণটো চাওঁ। ইয়াত পোহৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ডাঠ বা ঘন মাধ্যমলৈ গৈছে। গতিকে আমি দেখিছোঁ যে পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যাওঁতে পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপে। এতিয়া তাৰ বিপৰীত ঘটনাটো কি হয় সেইটো চাওঁচোন। ইয়াত পোহৰ ৰশ্মি ডাঠ বা ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ গৈছে। গতিকে দেখা গৈছে যে ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ গ'লে পোহৰ ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়। এতিয়া আলোচনা কৰোঁ প্ৰিজমৰ মাজেৰে প্ৰতিসৰণ। কাঁচৰ ত্ৰিভুজাকৃতিৰ প্ৰিজম আমি সকলোৱে দেখিছোঁ। ই হৈছে এনে এক ত্ৰিমাত্ৰিক আকৃতি যাৰ ভূমি আৰু ইয়াৰ সমান্তৰাল পৃষ্ঠ অবিকল আৰু পাৰ্শ্ব পৃষ্ঠসমূহ আয়তাকাৰ। এটি প্ৰিজমৰ মাজেৰে প্ৰতিসৰণৰ ৰশ্মি চিত্ৰ আমি এনেদৰে অংকন কৰিব পাৰোঁ। ইয়াত আমি প্ৰিজমত প্ৰৱেশ কৰা আপতিত ৰশ্মি, কাঁচৰ প্ৰিজমৰ ভিতৰত গতি কৰা প্ৰতিসৰিত ৰশ্মি আৰু প্ৰিজমৰ পৰা বাহিৰলৈ ওলাই অহা নিৰ্গত ৰশ্মি চিনি ল'লোঁ। প্ৰিজমৰ মাজেৰে পোহৰ ৰশ্মিৰ প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মিৰ প্ৰকৃত দিশৰ লগত নিৰ্গত ৰশ্মিয়ে যি পাৰ্থক্য দেখুৱায়, সেই পাৰ্থক্যই বিচ্যুতি কোণ নামে জনা যায়। ছাৰ আইজাক নিউটনে ত্ৰিভুজাকৃতি প্ৰিজমৰ এক পৰীক্ষা সম্পন্ন কৰিছিল, য'ত তেওঁ বগা পোহৰক ত্ৰিভুজাকৃতি প্ৰিজমৰ মাজেৰে পাৰ হ'বলৈ দি নিৰ্গত ৰশ্মি এখন পৰ্দাত সংগ্ৰহ কৰিছিল। এই পৰীক্ষাত দেখা পোৱা গ'ল যে বগা পোহৰ প্ৰিজমৰ মাজেৰে বিচ্ছুৰিত হৈ 7টা ৰংযুক্ত এক বৰ্ণালীৰ সৃষ্টি কৰে। অৰ্থাৎ দৃশ্যমান বগা পোহৰ 7টা ৰঙৰ সমষ্টি, যাক আমি চমুকৈ বেঘনী সেহা সুৰ বুলি কওঁ। এই বিচ্ছুৰণৰ কাৰণ হিচাপে পোৱা গ'ল যে দৃশ্যমান পোহৰৰ প্ৰতিটো অংশৰে এক নিজা তৰংগদৈৰ্ঘ্য আছে। অধিক তৰংগদৈৰ্ঘ্যৰ পোহৰৰ ক্ষেত্ৰত বিচ্যুতি কোণ কম আৰু কম তৰংগদৈৰ্ঘ্যৰ পোহৰৰ ক্ষেত্ৰত বিচ্যুতি কোণৰ পৰিমাণ বেছি হয়। বগা পোহৰত সমবেত বেলেগ বেলেগ তৰংগদৈৰ্ঘ্যৰ পোহৰে বেলেগ বেলেগ বিচ্যুতি কোণেৰে নিৰ্গত হোৱাৰ ফলতেই আমি 7ৰঙী বৰ্ণালী লাভ কৰোঁ। এতিয়া আলোচনা কৰোঁ ৰামধেনুৰ গঠন। ৰামধেনুৰ গঠনৰ মূলতে থকা পৰিঘটনাটো হ'ল আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। এটা ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ প্ৰতিসৰণৰ ক্ষেত্ৰত আপতন কোণৰ মান বঢ়াই গৈ থাকিলে এক নিৰ্দিষ্ট পৰিমাণৰ আপতন কোণৰ বাবে আমি পাম যে প্ৰতিসৰিত ৰশ্মি সন্ধিতলৰ দিশতেই গতি কৰিছে। অৰ্থাৎ প্ৰতিসৰণ কোণৰ মাপ 90 ডিগ্ৰী। এই ক্ষেত্ৰত এই আপতন কোণৰ মানক মাধ্যমযোৰৰ বাবে সংকট কোণ বুলি কোৱা হয়। যদি আপতন কোণৰ মান সংকট কোণতকৈ বেছি হৈ পৰে, তেন্তে পোহৰ ৰশ্মি পুনৰ একে মাধ্যমলৈকে ঘূৰি আহে। এই পৰিঘটনাকে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বোলা হয়। সূৰ্যৰ পোহৰ আমাৰ বায়ুমণ্ডলত থকা বৰষুণৰ টোপালবোৰৰ মাজত পূৰ্ণ প্ৰতিফলন ঘটি এক বিশাল বৰ্ণালীৰ সৃষ্টি কৰে। ইয়াকে আমি
ৰামধেনু বুলি জানো। এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বিষয়ে। আমাৰ পৃথিৱীৰ উপৰিভাগত এক নিৰ্দিষ্ট উচ্চতালৈকে বায়ুমণ্ডল বিৰাজ কৰিছে আৰু বায়ুমণ্ডলৰ সীমা পাৰ হোৱাৰ পিছতেই আছে বায়ুশূন্য মহাকাশ। এই বায়ুশূন্য মহাকাশৰ এটি পোহৰৰ উৎস, যেনে এটি তৰাৰ পৰা অহা পোহৰ ৰশ্মি যদি বায়ুমণ্ডলত প্ৰৱেশ কৰে তেন্তে তাৰ প্ৰতিসৰণ কেনেদৰে হ'ব বাৰু? যদিও বায়ুমণ্ডলৰ অৱস্থিতি অতি বিশাল, তথাপিও আমি সহজে বুজিব পৰাকৈ বায়ুমণ্ডলৰ সীমা গোলাকাৰ বুলি ধৰি আমি প্ৰতিসৰণৰ সন্ধিতল উলিয়াবৰ বাবে পোহৰ ৰশ্মিৰ আপতন বিন্দুত এডাল স্পৰ্শক অংকন কৰিম। এই স্পৰ্শকডালেই বায়ুশূন্য মহাকাশ আৰু বায়ুমণ্ডলৰ সন্ধিতল বুজাব। এই স্পৰ্শকৰ ওপৰত আপতন বিন্দুত টনা লম্বই হ'ব এই প্ৰতিসৰণৰ অভিলম্ব। ইয়াত বায়ুশূন্য মহাকাশ হৈছে পাতল মাধ্যম আৰু বায়ুমণ্ডল হৈছে ঘন মাধ্যম। ইতিপূৰ্বে কৰি অহা পুনৰালোচনা মতে আমি ক'ব পাৰোঁ যে প্ৰতিসৰিত পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপি আহিব। আমি জানো যে ভূপৃষ্ঠৰ পৰা যিমানেই উচ্চতালৈ যোৱা হয় বায়ুমণ্ডলৰ ঘনত্ব সিমানেই কমি যায়। অৰ্থাৎ মহাকাশৰ দিশৰ পৰা পৃথিৱীলৈ আহিলে বায়ুমণ্ডল ক্ৰমে লঘুতৰৰ পৰা ঘনতৰ হৈ যায়। গতিকে পৃথিৱীৰ বায়ুমণ্ডল এনে বেলেগ বেলেগ ঘনত্বৰ অজস্ৰ স্তৰৰ সমষ্টি বুলি ধৰিলে আমি দেখিম যে পোহৰ ৰশ্মি যিমানেই পৃথিৱীৰ কাষ চাপি আহিব সিমানেই ইয়াৰ গতিপথ বেঁকা হৈ যাব। ভূপৃষ্ঠত থকা দৰ্শক এজনে যেতিয়া এই পোহৰ ৰশ্মি দেখে তেতিয়া তেওঁ এই পোহৰ ৰশ্মিসমূহ সৰলৰৈখিক পথেৰে অহা যেনেই ধাৰণা কৰে। অৰ্থাৎ ভূপৃষ্ঠৰ মানুহে নক্ষত্ৰ এটাৰ সদায়েই ভুল অৱস্থানহে দেখা পায়। এই অৱস্থানক নক্ষত্ৰটিৰ আপাত অৱস্থান বুলি কোৱা হ'ব। অৰ্থাৎ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই আমি পৃথিৱী পৃষ্ঠৰ পৰা মহাকাশৰ বিভিন্ন গ্ৰহ নক্ষত্ৰবোৰৰ আপাত অৱস্থানহে দেখা পাওঁ। আলোচনা কৰোঁ অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ বিষয়ে। আমি সূৰ্য তেতিয়াই উদয় হোৱা বুলি ক'ম যেতিয়া সূৰ্যৰ প্ৰকৃত অৱস্থান পৃথিৱীবাসীৰ দৃষ্টিৰ সীমা এই দিগন্ত ৰেখাৰ ওপৰত হ'ব। কিন্তু বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে আমি সূৰ্য উদয় হোৱাৰ কিছু সময় আগতেই সূৰ্যৰ পোহৰ লাভ কৰোঁ আৰু সূৰ্য উদয় হোৱা বুলি ভাবোঁ। পৃথিৱীয়ে প্ৰকৃত সূৰ্যোদয়ৰ আগতেই সূৰ্যৰ পোহৰ লাভ কৰা এই পৰিঘটনাক অগ্ৰিম সূৰ্যোদয় বোলে। ঠিক একেদৰেই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই পৃথিৱীৰ কোনো এজন লোকৰ বাবে সূৰ্য দিগন্ত ৰেখাৰ তলত অৱস্থান কৰা স্বত্তেও তেওঁ সূৰ্যৰ পোহৰ পাই থাকে আৰু সূৰ্যাস্ত হোৱা নাই বুলিয়েই ভাবিবলৈ লয়। গতিকে সূৰ্য অস্ত যোৱাৰ পিছতো পৃথিৱীবাসীয়ে সূৰ্যৰ পোহৰ লাভ কৰি থকাৰ এই পৰিঘটনাকে পলম সূৰ্যাস্ত বোলে। এতিয়া আলোচনা কৰোঁ টিণ্ডেল পৰিঘটনাৰ বিষয়ে। কেতিয়াবা বাৰু ঘৰৰ ভিতৰত সোমোৱা পোহৰ ৰশ্মিৰ পথ এনেদৰে স্পষ্ট হৈ পৰা তোমালোকে দেখা নাইনে? হয়তো দেখিছা অৰণ্যৰ মাজত কেতিয়াবা এনেদৰে পোহৰ যোৱা পথবোৰ স্পষ্ট হৈ পৰা দেখা নাইনে বাৰু? ই কিহৰ বাবে হয়? এই পৰিঘটনাৰ মূল কাৰণটো হৈছে পোহৰ ৰশ্মি পাৰ হৈ যোৱা বায়ুমণ্ডলৰ কলয়দীয় ধৰ্ম। কলয়ড হৈছে এটা অসমসত্ব মিশ্ৰণ য'ত এটা মাধ্যমত আন এটা মাধ্যমৰ কণিকাবোৰ সমভাৱে বিস্তাৰিত হৈ থাকে। ঘৰৰ কোঠালীৰ বায়ুমণ্ডল বা অৰণ্যৰ বায়ুমণ্ডলে কলয়দীয় ধৰ্ম আহৰণ কৰে, কিয়নো ইয়াত অতি সৰু সৰু ধূলিকণা, ধোঁৱা নাইবা কুঁৱলীৰ কণিকা বিস্তাৰিত হৈ থাকে।
এই বিস্তাৰিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিক্ষেপণ ঘটায় আৰু সেই ৰশ্মি আমাৰ চকুত পৰিলে আমি পোহৰ ৰশ্মিৰ গতিপথ দেখা পাওঁ। গতিকে এই পৰিঘটনাই হৈছে টিণ্ডেল ইফেক্ট। এতিয়া আমি আলোচনা কৰোঁ আকাশৰ ৰং। আকাশৰ ৰং নীলা কিয় হয়? সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি বায়ুমণ্ডল অতিক্ৰম কৰি পৃথিৱী পায়হি মানে ইয়াৰ কম তৰংগদৈৰ্ঘ্যৰ 3টামান ৰং বিক্ষেপিত হৈ পৰে। বায়ুমণ্ডলৰ আটাইতকৈ ঘন স্তৰটোৱে ইয়াৰ নীলা ৰংটো বিক্ষেপিত কৰে। এই নীলা ৰং আমাৰ চকুত সোমায় আৰু তাৰ ফলত আমি আকাশখন নীলা দেখোঁ। এতিয়া আলোচনা কৰিম সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং। আমি জানো যে সূৰ্যৰ 7টা ৰঙৰ বৰ্ণালীৰ ভিতৰত ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য সৰ্বাধিক আৰু ইয়ে আটাইতকৈ কমকৈ বিক্ষেপণ হয়। সূৰ্য যেতিয়া ভূপৃষ্ঠৰ ওপৰত লম্বভাৱে থাকে তেতিয়া সূৰ্যৰ ৰশ্মিৰ আপতন কোণ 0 ডিগ্ৰী। অৰ্থাৎ এই অৱস্থাত পোহৰ ৰশ্মিৰ প্ৰতিসৰণ কোণো 0 ডিগ্ৰী হ'ব। অৰ্থাৎ পোহৰ ৰশ্মি কোনো প্ৰতিসৰণ নোহোৱাকৈ বায়ুমণ্ডলৰ লম্বভাৱে গুচি যাব আৰু ইয়ে হ'ব সূৰ্যৰ পৰা ভূপৃষ্ঠলৈ নিম্নতম দূৰত্ব। সেয়েহে এই সময়ত সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণ একেবাৰে কম আৰু সেইবাবেই এই সময়ত সূৰ্যৰ ৰং উজ্জ্বল বগা। কিন্তু সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে পোহৰ ৰশ্মিয়ে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়াত পৰে। এই যাত্ৰাপথত সূৰ্যৰ বৰ্ণালীত থকা কম তৰংগদৈৰ্ঘ্যৰ প্ৰায়বোৰ ৰঙেই বিক্ষিপ্ত হৈ আঁতৰি যায়, কিন্তু সোমথিৰা আৰু ৰঙা ৰঙৰ পোহৰহে ভূপৃষ্ঠ পায়গৈ। সেয়েহে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি সূৰ্যৰ বৰণ ৰঙচুৱা দেখোঁ।